মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। দৈনন্দিন কাম যিবোৰ সঠিকভাৱে ৰাখিলে মহালক্ষ্মী সন্তুষ্ট হয় আৰু যদি এইবোৰক অসন্মান কৰা হয় তেতিয়া মা লক্ষ্মী ৰুষ্ট হয়। জানি লওঁ কোনবোৰ বস্তুত মা লক্ষ্মীৰ বাসস্থান। নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়। শ্ৰী মানে লক্ষ্মী, এইকাৰণে ইয়াৰ লক্ষ্মীৰ ফল বুলিও কোৱা হয়। লক্ষ্মী দেৱীৰ প্ৰিয় ফল হিচাপেও নাৰিকল পৰিচিত। আনহাতে পূজা আৰু ধৰ্মৰ কামত নাৰিকল ৰখাটো শুভ বুলি গণ্য কৰা হয়। পদুম ফুলৰ ওপৰত বহি আছে মা লক্ষ্মী। এই ফুলক লক্ষ্মী দেৱীৰ প্ৰিয় ফুল বুলিও গণ্য কৰা হয় আৰু ইয়াৰ বাবে ঘৰৰ দুৱাৰত পদুম ফুল ৰখাটো দেৱী লক্ষ্মীৰ আগমনৰ লগত জড়িত। বিশ্বাস মতে যিসকলৰ ঘৰত বা দুৱাৰৰ ওচৰত পদুম ফুল থাকে মা লক্ষ্মী সেই ঘৰলৈ আহে। গৰুটো মাতৃ লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ কাৰণে এই গৰুৰ গোবৰো পূজাৰ কামত ব্যৱহাৰ কৰা হয়। একে সময়তে গধূলি বেলা লক্ষ্মী দেৱীক পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। গধূলিৰ অৰ্থ নিজে গৰুৰ ভৰিৰ পৰা ওলোৱা ধূলি। গধূলি হ'ল সন্ধিয়া গৰু ঘৰলৈ উভতি অহা সময়।